प्रथमत आमी এখন দৃশ্য দেখাম আপোনালোকক ইয়া চাওক জয়নগৰৰ পৰা তাৰকাটালৈ যোৱা যেটো ৰাস্তা আছে এটো অৱস্থা আপোনালোকক দেখাইছো ইয়া চাওক যোৱাকালি তেওঁলোকে যেটো ৰাস্তা নিৰ্মাণ কৰি গৈছিলে সেইটোৰ ফফুলা স্বৰূপ আজি আমাৰ কেমেৰাত বন্দী হৈছে ঠিকাদাৰ এইটো ৰাস্তাৰ ফটো তুলিবলৈ আহে জয়নগৰবাসীৰ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব খেয়া স্পষ্ট কথা নহলে পুনৰবাৰ এই ৰাস্তা নিৰ্মাণ কৰি দিওক খেয়াও আমাৰ স্পষ্ট কথা যেতিয়ালৈকে ৰাস্তা পুনৰবাৰ নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ অবিৰত বাতৰি আমি প্ৰচাৰ কৰি থাকিম খেয়া আমাৰ স্পষ্ট কথা কোন কোন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পকেটত এই ৰাস্তাৰ টকা গৈছে উত্তৰ আছে নেকি আপোনালোকৰ হাতত আপোনালোকে উত্তৰ দিয়ক কিয় নিমাত সিৰাজউদ্দিন আজমল সাহেব আপোনাৰ এক সমষ্টিত দুৰ্নীতিৰ ৰম্য ভূমিত পৰিণত হৈছে অতিকৈ দুৰ্ভাগ্যৰ কথা যেহেতু আমাৰ আজি দুদিন মাত্ৰ হৈছে ৰাস্তাৰ কাম হোৱা আৰু ৰাস্তাটো আজি একেবাৰে বেয়া হৈ গ'ল কাৰণ ইয়াতকৈ আগতে ৰাস্তাটো আমাৰ বহুত ভাল আছিল আৰু এনেকুৱা যে নিম্নমানৰ কামটো কৰিব আমি কেতিয়াও ৰাইজে আশা কৰা নাই কাৰণ বিজেপি গভৰ্ণমেণ্টে যেটো ব্যৱস্থা হাতত লৈছে বা ৰাইজৰ যিখিনি কাম ভাল ভাল কাম কৰি আছে আৰু এই কামৰ মাজত যে এনেকুৱা কিছুমান ঠিকাদাৰে এনেকুৱা যে কাম কৰিছে আমি ৰাইজে কেতিয়াও আশা কৰা নাই।